নমস্কাৰ সকলোলৈকে আশা কৰোঁ সকলো ভালেই আছে। এয়া হৈছে লামডিং ষ্টেচন। আমি গৈ আছোঁ মাজুলীলৈ। ৰাতিপুৱাৰ ব্ৰেকফাষ্ট আহি গ'ল। লামডিং ষ্টেচনৰ পৰা আমি যোৰহাটলৈ গৈ আছোঁ ট্ৰেইনত। আৰু এয়া দেখিছেনে চাহ বাগানবোৰ ইমান ধুনীয়াকৈ আছে। খুব মুগ্ধকৰ পৰিৱেশ আচলতে। আমি যোৰহাটলৈ ষ্টেচনত গৈ তাৰ পৰা আমি বাছেৰে নিমাতীঘাটলৈ যাম। এয়া আহি আমি মৰিয়নি ষ্টেচন পালোহি। এয়া টোকলাই চাহ ইনষ্টিটিউট, যি যোৰহাটত আছে। এয়া হৈছে আসাম টুৰিষ্ট হাউচ। ইয়াতে আমি থাকিম। খুব সুন্দৰ পৰিৱেশ আছিলে আচলতে, ইমান ধুনীয়াকৈ ৰাখিছে, খুবেই ধুনীয়া। আৰু মই ইয়াৰে এটা বেলেগকৈ আপোনালোকক ভিডিঅ' দিম, যিটোত আপোনালোকে টুৰিষ্ট হাউচৰ গোটেইখিনি দেখা পাব। আৰু আছিলে আমাৰ আজি প্ৰথম নিশা, আৰু ইয়াতে আজি আমাৰ কাৰণে এক সংগীতৰ অনুষ্ঠান আয়োজন কৰিছিলে। মাজুলীত যি মিচিং লোকসকল আছিলে তাৰ ডেকা গাভৰুৱে আমাৰ কাৰণে খুব ধুনীয়াকৈ অনুষ্ঠান কৰিছিলে। আমি খুব উপভোগ কৰিছিলোঁ, ফূৰ্তি কৰিছিলোঁ, গাইছিলোঁ, নাচিছিলোঁ। খুব সুন্দৰ আছিলে সেই মুহূৰ্তবোৰ। ক্ল্যাপ কৰিলে ভাল লাগিব।